কমিটি আজি যি পূজা আয়োজন কৰিছে ভক্তিভাৱেৰে মই তেখেতসকলক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু শ্ৰী শ্ৰী মা কালীৰ চৰণত মূৰ দুৱাই সকলোৰে হৈ আশীৰ্বাদ বিচাৰিছোঁ। অসমৰ জনগণ, ভাৰতবৰ্ষৰ জনগণ অত্যন্ত শক্তিশালী হৈ থাকক, আমাৰ সমাজৰ অপায় অমংগলবিলাক দূৰ কৰক আৰু প্ৰতিগৰাকী নাগৰিকে সুস্থ শৰীৰৰ অধিকাৰী হৈ আনন্দ মনেৰে ভক্তিভাৱেৰে নিজৰ যিখিনি নাগৰিক হিচাপে দায়িত্ব কৰ্তব্য পালন কৰক। এই শক্তি যেন মা কালীয়ে সকলোকে প্ৰদান কৰে আৰু সমাজখনত সদায় যেন শান্তি সম্প্ৰীতি অটুট থাকে, ভাতৃত্ববোধ অটুট থাকে, মিলাপ্ৰীতিৰ ভাৰতবৰ্ষৰ সমাজখনে ঐক্যবদ্ধভাৱে কঠোৰ পৰিশ্ৰম কৰি এইখন ভাৰতবৰ্ষক বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলক। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰত হোৱাৰ বাবে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক নিজৰ স্বাভিমান শক্তিশালী ৰূপে জগাই তুলি কঠোৰ পৰিশ্ৰমৰ দ্বাৰা এই ৰাষ্ট্ৰক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলাৰ যি আহ্বান দিছে, সেই আহ্বানৰ প্ৰতি যেন প্ৰতিগৰাকী নাগৰিকে সঁহাৰি জনাই আন্তৰিকতাৰে এই গোটেই বিষয়টো গ্ৰহণ কৰে আৰু আমাৰ সাতাম পুৰুষীয়া যিবিলাক আমাৰ সমাজৰ যিটো মূল্যবোধ আছে, বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ মাজত ভাৰতীয় হিচাপে একেলগে বসবাস কৰাৰ যিটো মানৱীয় অনুভূতি আছে, পৰস্পৰৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি আছে, সেইটো যেন মা কালীয়ে সকলো সময়তে অটুট ৰাখে আৰু সকলোকে আনন্দ মনেৰে জীৱনৰ বাটত আগুৱাই যাবলৈ যেন শক্তি দিয়ে। তৰুণ সমিতি কালী পূজাখন মাননীয় কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সকলোৰে আদৰৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দ্বাৰা শুভ উদ্বোধন কৰা হ'ল। আমাৰ সকলো ৰাইজৰ খুব আগ্ৰহী আছিল, তেখেত আহাৰ আমি সকলোৱে উৎফুল্লিত হৈ আছিলোঁ। তেখেতে উপস্থিত হৈছেহি, লগতে যিসকল উপস্থিত আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, মাননীয় মন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ।